নমস্কাৰ বন্ধু-বান্ধৱসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ পুনৰবাৰ উভতি আহিছোঁ এটা নতুন জব নিউজৰ আপডেট লৈ। বন্ধু-বান্ধৱসকল, অতিকৈ সুখবৰ, আপোনালোকৰ মান্থলি 63,000কৈ দৰমহা পোৱা এটা চাকৰিৰ এডভাৰটাইজমেণ্ট আহিছে। সেইটো আপোনালোকক আজি ক'বলৈ গৈছোঁ। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইয়াৰ ভেকেঞ্চি খালী হৈছে আৰু এইটো আপোনালোকৰ ডেট 18 জুনত আহিছিল। এডভাৰটাইজমেণ্টটো অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু ইয়াত দেখাই আছোঁ আপোনালোকৰ কেইটা পোষ্ট আছে আৰু কি ইলিজিবিলিটি লাগিব আৰু ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ আদাৰ মানে এছেঞ্চিয়েল কোৱালিফিকেশ্যন থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব আৰু ইলিজিবিলিটি কণ্ডিশ্যন মিলিব লাগিব। আৰু টোটেল ইয়াৰ ভেকেঞ্চি আছে 210টা, 210টা ভেকেঞ্চি আছে। আৰু ইয়াৰ ভেকেঞ্চিটো কেনেকৈ হ'ব, কোনটো পোষ্টৰ বাবে হ'ব, সেইটো আপোনালোকক কৈ আছোঁ। আৰু এইটো বহুত ভাল পোষ্ট, 63,000কৈ মান্থলি হ'ব। জুনিয়ৰ কোৰ্ট এছিষ্টেণ্ট, ইয়াৰ জে চি এ মানে জুনিয়ৰ কোৰ্ট এছিষ্টেণ্ট, ইয়াৰ বাবে এক্সাম হ'ব। আৰু গ্ৰুপ বিৰ এক্সাম হ'ব, নন গেজেটেড। আৰু আপোনালোকৰ ইয়াৰ লেভেল 6 পে মেট্ৰিক্স হ'ব। আৰু বেচিক পে'টো আপোনালোকৰ 35,400 হ'ব। আৰু টোটেল আপোনালোকৰ মিলি গোটেই টি এ ডি এ HR সকলোবিলাক মিলি গ্ৰছ পে'ছে আপোনাৰ সকলোবিলাক মিলি 63,000 পাৰ মান্থ হৈ যাব। আপোনালোকৰ বহুত ভাল চেলাৰী এইটো আপোনালোকৰ বাবে, যিহেতু গ্ৰুপ বিৰ চাকৰি হ'ব বা জব হ'ব, সেইবাবে বহুত ভাল পে' হ'ব এইটো আপোনালোকৰ বাবে। আৰু কৈ আছোঁ আপোনালোকৰ কি ইলিজিবিলিটি লাগিব। ইয়াৰ আগত আৰু এটা কথা কৈ লওঁ যে যি 210টা পোষ্ট আছে সেইটো বৰ্তমান টেণ্টেটিভ আৰু ইয়াৰ পোষ্টটো ইনক্ৰিজো হ'ব পাৰে বা ডিক্ৰিজো হ'ব পাৰে, সেইটো আপোনালোকক ইয়াত কৈ দিছে। এডুকেশ্যন এছেঞ্চিয়েল কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ, বেচেলাৰ ডিগ্ৰী লাগিব যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু মিনিমাম স্পীড অফ কম্পিউটাৰ টাইপিং 35 WPM লাগিব। আৰু নলেজ অফ কম্পিউটাৰ অপাৰেশ্যন লাগিব। আৰু এজটো লাগিব আপোনালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 30 বছৰ হ'ব লাগিব। আৰু ইউজুৱেল ৰিলেক্সেশ্যন থাকিব আৰু আপোনালোকৰ SC ST আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে। তাৰপিছত আপোনালোকৰ আছে স্কিম অফ এক্সামিনেশ্যন, আপোনালোকৰ এক্সামটো কেনেকৈ হ'ব আৰু কেনেকুৱা ষ্টেজত হৈ যাব সেইটো আপোনালোকৰ আছে। আৰু যিবিলাকে ইলিজিবল কেণ্ডিডেটে তলৰ দিয়া এক্সামকেইটা এপিয়াৰ কৰিব পাৰিব। আপোনালোকক কৈ আছোঁ কেইটা এক্সাম হ'ব, টোটেল 4টা হ'ব। আৰু প্ৰথমটো হ'ব আপোনালোকৰ অবজেক্টিভ টাইপ মানে MCQ, য'ত 100টা কুৱেশ্যন থাকিব, তাত 50টা থাকিব জেনেৰেল ইংলিছ কুৱেশ্যন, আৰু তাত 25টা কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন থাকিব, আৰু 25টা জেনেৰেল এপ্টিটিউডৰ ওপৰত থাকিব, আৰু 25টা জেনেৰেল নলেজ কুৱেশ্যনৰ ওপৰত থাকিব। আৰু ইয়াত টোটেল থাকিব 2 ঘণ্টা আৰু ইয়াত নিগেটিভ মাৰ্ক থাকিব 1/4। আৰু 4টা ভুলৰ কাৰণে 1 নম্বৰ আপোনালোকৰ কাটা যাব। আৰু 2 নম্বৰটো হ'ব অবজেক্টিভ টাইপৰ কম্পিউটাৰ নলেজ টেষ্ট 25 কুৱেশ্যন, কম্পিউটাৰৰ ওপৰত 25টা ডাইৰেক্ট কুৱেশ্যন থাকিব আৰু এইটো একেলগে আহি যাব তাত। আৰু তাৰপিছত হ'ব কম্পিউটাৰ টাইপিং যোনটো এক্সাম থাকিব সেইটোৰ ওপৰত এটা এক্সাম আৰু 10 মিনিট থাকিব সেইটো টাইম আপোনালোকৰ। আৰু তাৰপিছত আৰু এটা এক্সাম হ'ব ডেছক্ৰিপটিভ টেষ্ট, এইটো আপোনালোকৰ লিখিব লাগিব। এইটো চিলেবাছটো হ'ব কম্প্ৰিহেনশ্যন, পেছেজ, প্ৰিচাইজ ৰাইটিং এণ্ড এছে ৰাইটিং, আৰু 2 ঘণ্টা থাকিব তাত টাইম। আৰু ইয়াত লিখিছে যে যিটো আপোনালোকৰ টাইপিং টেষ্ট থাকিব কম্পিউটাৰ, আৰু ছেইম ডেট যিদিনা আপোনালোকৰ অবজেক্টিভ টাইপ ৰিটেন টেষ্টটো হ'ব সিদিনা আপোনালোকৰ হ'ব এক্সামটো। আৰু ইয়াৰ পিছত আছে যিবিলাকে কোৱালিফাই কৰিব 2টা এক্সাম, তাৰপিছত আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ বৰ্ডে আপোনালোকৰ ইণ্টাৰভিউ পাতিব, যিবিলাকে আপোনালোকৰ মিনিমাম মাৰ্ক পাব, যিবিলাকে ইণ্টাৰভিউৰ কাৰণে মাতিব বা কল কৰিব ইণ্টাৰভিউৰ কাৰণে। তাৰপিছত আপোনালোকৰ আছে ফিজৰ কথা, আৰু তাৰপিছত আপোনালোকৰ এপইণ্ট হ'ব এজ এ জুনিয়ৰ কোৰ্ট এছিষ্টেণ্ট, এইটো আপোনালোকৰ ৰৈ গৈছিল। তাৰপিছত আপোনালোকৰ আছে ৰেজিষ্ট্ৰেশ্যন অফ এপ্লিকেশ্যন এণ্ড পে'মেণ্ট ফিজ, আৰু পে'মেণ্টটো কিমান হ'ব। জেনেৰেলৰ কাৰণে আপোনালোকৰ 500, আৰু জেনেৰেল আৰু OBCৰ কাৰণে আৰু 250 হ'ব আপোনালোকৰ SC ST এক্স ছাৰ্ভিচমেন, PH এণ্ড ফ্ৰীডম ফাইটাৰৰ কাৰণে। আৰু এইটো আপোনালোকৰ অকল অনলাইন পে' হ'ব, বাকী আপোনাৰ এনি ফৰ্মত নলয়, আপোনালোকৰ চালান কাটিলেও নলয়, কেছো নলয়, এইবিলাক একো নাই, বাকী অকল অনলাইন চলিব, অনলাইন পে' হ'ব। তাৰপিছত আছে আপোনালোকৰ লাষ্ট ডেটটো সকলোতকৈ শেষত আৰু ইম্পৰ্টেণ্ট হ'ল লাষ্ট ডেটটো আপোনালোকৰ এক্সাম বা অনলাইন কৰাৰ 10 জুলাই তাৰিখে লাষ্ট ডেট। আৰু আপোনালোকৰ এপ্লাই খোলা দিছিল 18 জুনৰ পৰা।
তো বন্ধুসকল এইখনে আছিল আপোনালোকৰ কোৰ্ট এছিষ্টেণ্টৰ জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ অফিচিয়েল নটিচ আৰু এপ্লাই কেনেকৈ কৰিব আৰু কেতিয়া লাষ্ট ডেট এইখন আছিল অফিচিয়েল এডভাৰটাইজমেণ্ট। তো বন্ধুসকল আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ। পুনৰবাৰ আপোনালোকক নতুন এটা আপডেট লৈ আহিম, নহ'লে আপোনালোকৰ এটা চিলেবাছৰ ওপৰত এটা ভিডিঅ' বনাম। তেতিয়ালৈকে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।